নমস্কাৰ টেক প্ৰতিদিন আসাম ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি আপোনালোকক কৈ দিম কিদৰে আপুনি আছামিজ টু ইংলিছ ট্ৰান্সলেট নতুবা ইংলিছ টু আছামিজ ট্ৰান্সলেট আপোনাৰ মোবাইলৰ দ্বাৰা কৰিব পাৰি অৰ্থাৎ আজি আমি আপোনালোকক এনেকুৱা এটা এণ্ড্ৰইড এপ্লিকেশ্যনৰ বিষয়ে জনাম যোনটো এপ্লিকেশ্যনৰ দ্বাৰা আপুনি ইংলিছৰ পৰা অসমীয়ালৈ আপুনি শব্দ অনুবাদ কৰিব পাৰিব নতুবা আপুনি অসমীয়াৰ পৰা ইংৰাজীলৈ শব্দ অনুবাদ কৰিব পাৰিব আহক তেন্তে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনাৰ এণ্ড্ৰইড মোবাইলটোৰ দ্বাৰা আপুনি ইংলিছ টু আছামিজ নতুবা আছামিজ টু ইংলিছ শব্দ ট্ৰান্সলেট কৰিব হ'লে প্ৰথমে আপোনাৰ মোবাইলটোত আপুনি গুগল প্লে ষ্ট'ৰলৈ যাওক এতিয়া আপুনি গুগল প্লে ষ্ট'ৰলৈ অহাৰ পাছত ইয়াত থকা আপুনি এই চাৰ্জিং বাৰত আপুনি চাৰ্চ কৰক অসমী.আছামিজ ডিক্সনেৰী বুলি হয় আপুনি ইয়াত দেখা পাইছে আমি ইয়াত অসমী আছামিজ ডিক্সনেৰীটো আপুনি ইয়াত এই এপ্লিকেশ্যনটো দেখা পাইছে এই এপ্লিকেশ্যনটো আপুনি ইনষ্টল কৰি ল'ব মোৰ ইয়াত যিহেতু ইনষ্টল হৈ আছে গতিকে মই ইয়াত আপোনাক অ'পেন কৰি দেখুৱাই দিছোঁ চাওক অ'পেন কৰাৰ লগে লগে ফাৰ্ষ্ট ইণ্টাৰফেচ আপুনি এইদৰে দেখা পোৱা যাব এতিয়া আপুনি দেখিব চাওক এতিয়া মেইন ডেছবৰ্ডটো আহি গ'ল এতিয়া আপুনি অসমীয়াৰ পৰা ইংলিছ ট্ৰান্সলেট কৰিবলৈ হ'লে আপুনি ইয়াত থকা ওপৰত আছামিজ টু ইংলিছত ক্লিক কৰিব এতিয়া আপুনি ইয়াত মই যেহেতু টাইপ ইন আছামিছত লিখিম মই ফনেটিঙত নিলিখোঁ এতিয়া টাইপ ইন আছামিছত ক্লিক কৰিলোঁ এতিয়া মই ইয়াত লিখিম চাব যিকোনো এটা অসমীয়া শব্দ লিখিম তেতিয়া দেখিব যে আপুনি এই অসমীয়া শব্দটো ইংৰাজীলৈ ট্ৰান্সলেট হৈ গুচি যাব চাওক মই লিখিছোঁ ইয়াত উদাহৰণস্বৰূপে মেকুৰী বুলি চাওক মেকুৰী লিখাৰ লগে লগে ইয়াত আহি গ'ল কেট ঠিক একেদৰে মই বেলেগ শব্দ এটা লিখিছোঁ ইয়াত মই মানুহ বুলি লিখিছোঁ চাব মানুহ বুলি লিখাৰ পাছত চাৰ্চ কৰাৰ লগে লগে চাওক মানুহ সম্পৰ্কে ইংৰাজীত কি কয় গোটেইখিনি ইয়াত আহি গৈছে ঠিক সেইদৰে আপুনি অসমীয়াৰ পৰা ইংৰাজীলৈ খুব অতি সহজে ট্ৰান্সলেট কৰিব ইয়াত পাৰি ইয়াৰ উপৰি আপুনি ইংৰাজীৰ পৰা অসমীয়া ট্ৰান্সলেট কৰক এইদৰে আপুনি ইংলিছ টু আছামিজত ক্লিক কৰি আহক তাৰপাছত আপুনি ইয়াত লিখক যিকোনো এটা ইংৰাজী শব্দ মই ইয়াত এনেই উদাহৰণস্বৰূপে লিখি দিছোঁ এটা শব্দ চাব ইয়াত মই এনেই সৰু শব্দ এটা লিখিলোঁ ডগ বুলি DOG লিখিছোঁ তাৰপাছত চাৰ্চ কৰিম চাওক ডগ মানে কি আপোনাৰ গোটেইখিনি অসমীয়াত কি কয় গোটেইখিনি ইয়াত ওলাই দিছে ঠিক এইদৰে আপুনি অসমীয়াৰ পৰা ইংৰাজীলৈ নতুবা ইংৰাজীৰ পৰা অসমীয়ালৈ আপুনি যিকোনো এটা শব্দ ইয়াত অতি সহজে অতি শুদ্ধকৈ আপুনি ইয়াত ট্ৰান্সলেট কৰি ল'ব পাৰে এই এপ্লিকেশ্যনটো ব্যৱহাৰ কৰিবলৈ খুব সহজ বৰ্তমান সময়ত এণ্ড্ৰইড এপ্লিকেশ্যন বুলি ক'লে প্ৰায় অসমীয়াৰ পৰা ইংৰাজীলৈ নতুবা ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰা তেনেকুৱা কোনো বিশেষ এপ্লিকেশ্যন নাই বিশেষকৈ আপুনি বাংলা ভাষাত পাব গতিকে আপুনি অসমীয়াত যদি সম্পূৰ্ণ অসমীয়াৰ ওপৰত যদি পাব বিচাৰে তেন্তে এই এপ্লিকেশ্যনটোৱে আপুনি পাব গতিকে আপুনি যদি বিচাৰে যে এই এপ্লিকেশ্যনটো ব্যৱহাৰ কৰিব তেন্তে আপুনি প্লে ষ্ট'ৰত গৈ এই এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব তাৰপাছত আপুনি ব্যৱহাৰ কৰি ল'ব ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে আশা কৰিছোঁ এই ভিডিঅ'টোৰ পৰা আপুনি নিশ্চয় কিবা এটা সৰু কথা হ'লেই গম পালে আপুনি যদি ভাবে যে এই ভিডিঅ'টোৰ পৰা কিবা এটা কথা শিকিব পাৰিলে তাৰ বাবে আপুনি আমাক উৎসাহ জনাবলৈ পৰৱৰ্তী সময়তো এনেকুৱা ভিডিঅ' বনাই থাকিবলৈ আপুনি আমাক এটা লাইক কৰিব আৰু পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ